নমস্কাৰ, মই সঞ্চিতাই মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা মই নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিছোঁ। মোৰ যাতে ৰেচিপিটো সকলোৱে সম্পূৰ্ণকৈ চায়। আচলতে একেবাৰে সাধাৰণ ৰেচিপি সকলোৱে বনাই খাই থাকে, কিন্তু আজি অলপ মই বেলেগ ধৰণে বনাই দেখাম। আহক তেনেহ'লে এতিয়া আমি ৰেচিপিটোলৈ আৰম্ভ কৰোঁ। আহক তেন্তে। মই আজি বনাম লোকেল চিকেন। এনেদৰে চিকেন খাই চাবচোন। আচলতে চিকেন সকলোৱে বনাব জানেই, কিন্তু এনেধৰণে মই যেনেধৰণে বনাইছোঁ তেনেধৰণে এদিন খাই চাবচোন। কিবা মানে সোৱাদটো অলপ বেলেগ আহে চিকেনৰ। এতিয়া মই চিকেন বনাবৰ বাবে লৈছোঁ আদা, নহৰু, জলকীয়া 3টা, এটা বিলাহীটো মই কাটি ল'ম, কটা নাই। তাৰপিছত এয়া কাজু কেইটামান গৰম পানীত 10 মিনিটমান হ'ল গৰম পানীত তিয়াই থৈছোঁ। তাৰপিছত এইখিনি চিকেন, তাৰপিছত এয়া পিঁয়াজ মই চপাৰত চপিং কৰি লৈছোঁ। এইটো চপাৰত মই সৰু সৰুকৈ চপিং কৰি লৈছোঁ। আপোনালোকে যদি চপাৰ নাই তেনেহ'লে এইটো কি হাতেদি এইদৰে চব দেখুৱাইছোঁ, এনেদৰে সৰু সৰুকৈ কাটি ল'ব পিঁয়াজখিনি। তাৰপিছত কি কৰিম দেখুৱাই গৈছোঁ এফালৰ পৰা। নেক্সট প্ৰচেছ হৈছে এই এনেকুৱা কেৰাহী এখন পাতি ল'ব। তাৰপিছত এই যে আদা, নহৰু আৰু জলকীয়া, বিলাহী এইখিনি ইয়াত ঢালি অকণমান পুৰি ল'ব লাগে। আচলতে এই পুৰি ল'লে কিন্তু এই হেৰিয়াৰ গোন্ধটো পুৰা মাংসটো গোটেই গ্ৰেভিটোত ধুনীয়া পুৰা চেণ্ট এটা আহি যায়। এইখিনি পুৰি ল'ব ধুনীয়াকৈ, অকণমান ৰং অহালৈকে, ৰঙচুৱা হোৱালৈকে এইখিনি পুৰি ল'ম। এইখিনি চাওক অলপ পুৰা নিচিনা হৈ গ'ল নহৰুখিনিও। তাৰপিছত এই বিলাহী এইখন বাকলি কোমল হৈ অহাৰ পিছত এই বাকলিখন এৰাই পেলাই দিব। মই বাকলিখিনি গোটেইখিনি এৰাই ল'ম। এইখিনি হৈ গ'ল, এতিয়া অফ কৰোঁ। মই পাতিলোঁ, এইখিনি তেল গৰম হ'ল। মই যে সেই মিক্সাৰখিনি এইটো কি বিলাহী, নহৰু, আদা সেইখিনি পুৰি লৈছিলোঁ, সেইখিনি মই আৰু কাজু কেইটা সেইকেইটা দি পেলাই মই এটা পেষ্ট বনাই লৈছোঁ। এইটো মিক্সিত এইটো পেষ্টটো ইয়াত আছে। মই আকৌ এবাৰ কৈ দিছোঁ ইয়াত কি আছে। আদা আছে, নহৰু আছে, বিলাহী এটা আছে আৰু কাজু আছে। কাজু 10টামান আছে। কাজুখিনি মই তিয়াই যে ৰাখিছিলোঁ। তাৰপিছত সেই বিলাহী, আদা, নহৰু আৰু জলকীয়াকেইটা মই অকণমান পুৰি লৈছিলোঁ, পুৰা চিকেনটোত পুৰা চেণ্ট এটাৰ কাৰণে সেইখিনি মই মিক্সিত পেষ্ট বনাই লৈছোঁ। এতিয়া তেল গৰম কৰিলোঁ, কৰি মই ইয়াত তেজপাত 2টা দিম, তাৰপিছত ইয়াত দালচেনি দিম, ইলাচি এইকেইটা দি এইকেইটা অকণমান লৰাই পেলাই ইয়াত মই এই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজ মই ইয়াত দি দিলোঁ। অকণমান ৰং অহালৈকে, অকণমান ৰঙচুৱা ৰং এটা আহি যাব পিঁয়াজখিনি, তেতিয়ালৈকে এইখিনি মই ভাজি ল'ম। এইখিনি পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। বেছিকৈ ৰঙচুৱা কৰি নিদিব, মোৰ অকণমান বেছিয়ে হ'ল। এইখিনি পিঁয়াজখিনি ৰঙচুৱা হ'ল। তাৰপিছত মই এই মাংসখিনি মই মেৰিনেট কৰি থৈছিলোঁ। যিখিনি মছলা সদায় আমি ব্যৱহাৰ কৰোঁ, যিখিনি জিৰা, ধনিয়া, মই খালি গোটা জিৰা আৰু গোটা ধনিয়া ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত কাশ্মীৰী মিক্স, চিকেন মছলা এইখিনি দি পেলাই আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিছিলোঁ। তাৰপিছত এইখিনি মই ইয়াত ঢালি দিলোঁ। মাংসখিনি ঢালি পেলাই হাই ফ্লেমত 5 মিনিটমান ভাজি ল'ম। হাই ফ্লেমত এইখিনি 5 মিনিট ভাজি ল'ম। এইখিনি মই হাই ফ্লেমত ভাজি ল'লোঁ। তাৰপিছত এইখিনি যে অথনি পেষ্টটো বনাই থৈছিলোঁ, আদা, নহৰু, কাজু এইখিনি পেষ্ট মই ইয়াত এতিয়া ঢালি দিলোঁ। ঢালি দি পেলাই এইখিনি লৰাই দিম। মই লৰাই দিলোঁ। লৰাই পেলাই এইখিনি নিমখ দিয়া নাছিলোঁ। মেৰিনেট কৰোঁতে মই নিমখ দিয়া নাছিলোঁ। এইখিনি নিমখ দিলোঁ। সোৱাদ অনুপাতে নিমখ দিব, যিমানখিনি প্ৰয়োজন সিমানখিনি নিমখ দিব। তাৰপিছত এইখিনি নিমখ দি এইখিনি লৰাই পেলাই এইখিনি নিমখ দি লৰাই এই মিক্সাৰ বাতিটো এইখিনি যিখিনি লাগি আছিলে পেষ্টটো অখালি অলপমান পানী দি অখালি এইখিনি লৰাই পেলাই ঢাকি ভাজি থাকিম। ইয়াৰ তেলটো বিৰিঙি অহালৈকে ভাজিম। এতিয়া ধুনীয়া এটা কালাৰ উঠি আহিব মাংসখিনিত। ভাজি থাকোঁ। এতিয়া দাঙি পেলাই চাওঁ হৈছেনে নাই। অকণমান চাইডে তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে, কিন্তু হোৱা নাই। আৰু অকণ ভাজিব লাগিব। তাৰপিছতে আলু দি দিম।
চিকেনখিনি ভাজা হৈ গ'ল চাগে চাওঁচোন দাঙি এয়া চাওক ইমান ধুনীয়াকৈ তেলখিনি নিগৰি আহিছে এয়া মই আলু দিলোঁ পিছত আপোনালোকে জোখ অনুপাতে আলুটো দি ল'ব মই আলুখিনি দিলোঁ আলুখিনিও মোৰ সিজিছে আলুখিনি চাই দিওঁ এবাৰ লৰাই দিছোঁ এইখিনি চাওক ধুনীয়া কালাৰ এটা হৈ আহিছে আলুখিনিও মোৰ সিজিছে আলুখিনিও ধুনীয়াকৈ তাৰপিছত ইয়াত মই অকণমান গৰম পানী দি দিওঁ গৰম পানী মই পানী দিছোঁ কমাই দিব পানীটো এইখিনি পানী মই ইয়াত দি দিলোঁ দি পেলাই আকৌ উতলিব দিম পুনৰ উতলিব দিম ভালকৈ উতল এটা আহিব দিম এইখিনি হৈ গ'ল চাগে চাওঁ এয়া মোৰ মাংসখিনি হৈ গ'ল এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে মাংসখিনি আৰু খাবলৈও ভাল হ'ব চাগে খাই পেলাই জনাম বাৰু কেনেকুৱা হ'ব কিন্তু এয়া চাওক হৈ গ'ল মই অফ কৰি দিওঁ আপোনালোকে যদি অকণ গ্ৰেভিকৈ খাব বিচাৰে পানীটো অলপমান শুকুৱাব মই অলপ পনীয়া কৰিছোঁ ইমানো পনীয়া নহয় অকণমান পনীয়া কৰিছোঁ তাৰপিছত আপোনালোকে যদি সম্পূৰ্ণ গ্ৰেভিকৈ খায় তেনেহ'লে অলপমান পানীটো শুকুৱাই দিব এতিয়া মই বন্ধ কৰি দিম মাংসখিনি কৰি পেলাই শেষত মই দিম এয়া মাংসখিনিত মই দিম অকণমান বাটাৰ অকণমান দিম সোৱাদৰ কাৰণে অকণমান মই বাটাৰ দিম বাটাৰ দি পেলাই মই বাতি এটাত এইখিনি কাঢ়ি লওঁ এয়া চাওক মাংসখিনি ইমান ধুনীয়া লাগিছে কালাৰটো চাওক ইমান ধুনীয়া হৈছে মই বাতিটোত কাঢ়ি পেলাই ভালদৰে আপোনালোকক দেখুৱাম চিকেন ৰেডি হৈ গ'ল বৰ ধুনীয়া এটা কালাৰ আহিছে মাংসখিনিত চাওক খাবলৈও চাগে ভালেই হ'ব খাই পেলাই জনাম বাৰু খাবলৈ কেনেকুৱা হ'ব কিন্তু কালাৰটো চাওক ইমান ধুনীয়া আহিছে এনেদৰে এদিন বনাই খাই চাবচোন আচলতে আমি মাংস বনাই খায়ে থাকোঁ আমি কেতিয়াবা অলপ বেলেগ ধৰণে বনাবলৈ মন যায় আৰু খাবলৈও মন যায় অলপ বেলেগ ধৰণে সেইবাবে এনেধৰণে বনাই এদিন খাই চাবচোন বিৰাটেই ধুনীয়া লাগে খাই পেলাই ভালদৰে এবাৰ দেখুৱাই দিছোঁ আচলতে এনেধৰণে বনালে আদা নহৰুখিনি যিহেতু মই অকণমান জুইত পুৰি লৈছিলোঁ অলপ মানে জুইত নহয় কেৰাহীখনত গেছত পুৰি লৈছিলোঁ অলপ পুৰা পুৰা গোন্ধ এটা আহে সেইটো কাৰণে অকণমান পুৰাৰ নিচিনা জুইত বনোৱাৰ নিচিনা অলপ ভাল লাগে মানে গোন্ধ এটা আহে যিহেতু ধুনীয়া ফ্লেভাৰটো বৰ ধুনীয়া আহে সেইটো কাৰণে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন বৰ ভাল লাগে খাই পেলাই মোৰ ৰেচিপিটো বাৰু সম্পূৰ্ণকৈ চালেৰে যদিহে চোৱা নাই সকলোলৈ মোৰ ফালৰ পৰা সকলোলৈ অনুৰোধ মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ এবাৰ চাব কিন্তু দেই আৰু এটা কথা আচলতে আমি মাংস বনাই খায়ে থাকোঁ কিন্তু কেতিয়াবা অলপ বেলেগ ধৰণে খাবলৈ মন যায় সেইবাবে অকণমান বেলেগ ধৰণে বনাই আপোনালোকক দেখুৱালোঁ আপোনালোকেও এনেদৰে বনাই খাই চাবচোন যদিহে মোৰ চেনেলটো আপোনালোকৰ ভাল লাগিলে প্লিজ মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ কৰে লাইক কৰে কমেণ্ট কৰে আৰু কাষতে থকা বেল বটনটো যাতে টিপি থয় মোৰ যাতে নতুন ভিডিঅ' বা ৰেচিপি আহিলে আপোনালোকে প্ৰথমতেই পাব আৰু এটা কথা মোৰ চেনেলত যিসকল নতুন তেখেতসকললৈও মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে তেখেতসকলে ছাবস্ক্ৰাইব কৰে যদিহে মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব কিন্তু আৰু শ্বেয়াৰো কৰিব লাইকো কৰিব কমেণ্টো কৰিব এতিয়ালৈ আহিছোঁ নতুন ভিডিঅ' বা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম ধন্যবাদ